हेलो एवरीवन गुड मर्निंग मोर नतुन भिडिओ एटारे आपनालोকক स्वागतम जनाइছো আজি গৰু বিহু এয়া মই ফুলত পানী দিলো এফালে খানা বনাই আছো ফুলকবি মটৰ সবজি আমাৰ দুজনৰ ডিউটি আছে তেও অলৰেডি ৰেডি হৈ গৈছে এতিয়া মই ৰেডি হ'ম খানাটো হৈ গৈছে ভাত খাই যাব তেও তেসা খাম তাৰ পিছত যাব কাৰণে ৰেডি হ'ম মই ৰেডি হলো ডিউটিৰ কাৰণে যেহেতু বিহু সেই কাৰণে মই চাদৰ মেখেলা পিন্ধিছো আজি কেছ নাই খালি পেচেণ্টে চাব লাগে কাৰণে পিন্ধিব পাৰি এতিয়া মই ভাত খাই লম অকমান তাৰ পিছত মই ডিউটি যাম আপোনালোকৰ তাতে মই লগ পাম তেনেহলে চাই থাকক ভিডিওটো গৰু বিহুৰ দিনা মানে বেসিক্যালি আমাৰ মাৰ ঘৰত মানে আমি ভাত নাখাও দিনটো দেউতাই গৰু চৰু নোৱাই আনে নদীত গৈ ইভিনিং মায়ে মাহৰ দাইল এইবিলাক বহুত কেবিধ শাক লগ লাগি বনাই যে মিক্স সবজি এনেকৈ আমি খাওঁ কিন্তু এতিয়া ইয়াততো আৰু গৰু চৰু নাই আৰু যেহেতু দুটাই ডিউটি যাব লাগে উপায় নাই সেইকাৰণে ভাত খাইছোঁ আৰু দিনত বাট মই কালি যাম ঘৰত বিহুৰ কাৰণে কালি মাৰ হাতৰ ৰন্ধা খাম আজি যোৱা কথা আছিল কিন্তু আজি ডিউটি যাব লাগিব আজি অফ মিলোৱা নাই বিহু বুলি পৰহি মালৈছোঁ কালি আমাৰ অফিচিয়েল বন্ধ অফিচৰ বিহু বুলি বন্ধ দিছে আপোনালোকে জনাবচোন কি কি প্ৰিপাৰেশ্যন কৰিছে মই মাহৰ দাইল তিয়াই থৈছোঁ আহি বনাম আৰু মাহৰ দাইল গাৰুবৰ কাৰণেও তিয়াই থৈছোঁ সেইটো আহি গাৰুম দুজনে এতিয়া নিসিজিলে ভালকৈ টান টান হৈ আছে সেই নহ'ব মিহি নহ'ব মাহৰ দাইল বনাম আহি আৰু আমাৰ এইফালে ৰঙালাও আৰু চাউলৰ গুড়িটো যে আছে সেইটো এটা পিঠা বনায় সেইটো ফাৰ্ষ্ট গৰুক খুৱায় তাৰপিছতহে আমি খাওঁ সেইটো পিঠা বনাম আজি লাও পলি পিঠা বুলি কয় সেইটো মই আহি বনাম ডিউটিৰ পৰা আহি উপায় নাই এনেকৈ ডিউটিৰ মাজেৰেই মানে বিহু চেলিব্ৰেট কৰিম আৰু চবফালে মিলাই মেলি কিবাকৈ ভাতটো মই খাই লওঁ তাৰপিছত মই ডাইৰেক্ট আপোনালোকক হস্পিটেলত লগ পাম আহি পালোঁ হস্পিটেল এতিয়া লিফ্টত আছোঁ গৈ আছোঁ গুড মৰ্ণিং বিহু চেলিব্ৰেশ্যন কৰি আহিছে গম পাইছা না বাকীবিলাক আজি কৰা মানে নকৰা এটা কি কৰা দিয়া দেৰি হ'লে দিগদাৰ হৈ যায় ন এটা টাকে মানে ল্যাবৰেটৰি খুলি থাকিব লাগিব না আজি আৰু কালি ল্যাবৰেটৰি বন্ধ আজি অলপমান সোনকালে ওলাম বুলি ভাবিছোঁ প্ৰায় কমপ্লিট হ'লে পেচেণ্টখিনি চোৱা গৈ আকৌ গৰু বিহুৰ প্ৰিপাৰেশ্যন কৰিব আছে খানা বনাব আছে সেইকাৰণে আজি যাব পাৰিম বুলি ভাবিছোঁ চাওঁ কি হয় আমি যাবৰ কাৰণে ৰেডি ঘৰত এতিয়া মই ড্ৰেছ চেঞ্জ কৰি ল'লোঁ এতিয়া আমি ক'ত যাম পাৰ্লাৰ য়েছ অকণমান বিহু বুলি ষ্টাইল কৰি আহোঁ চাওক ৰাইজ আমাৰ হস্পিটেলত পাগলী এজনীও আছে रुबीना पागोली बस मैं ज़्यादा नहीं डांस करता सीड्स ऑफ इनोसेंस हेलो गाइस देखिए अच्छे से देखिए जोर से देखिए गौर से देखिए हमारे ছোৱালীটো ডিউটিৰ পৰা আহি ফ্লোৰ মেপিং কৰি আছে বিহু বুলি তাৰপিছত বহুত কাম আছে তাৰ চব কৰিব বোলে
ঘৰটো বগা হৈ গৈছে দেখোন চা এই এতিয়া মই ঢেকীয়া শাক ফ্ৰাই কৰি আছোঁ 101 বিধ শাক খাব লাগে কিন্তু ইয়াতে 101 বিধ শাক নাপায় ন সেইকাৰণে মই ঢেকীয়া শাক বনাইছোঁ আৰু এটাক চাওক ৰাইজ গেম কি কৰিছা জিন্দগানি মে হোনা তেৰা হয় নেকি মোৰ ভাত হৈ গৈছে ভাত খাব পাৰা আৰু তুমি জোৰছে বতাহ বৰষুণ আহিবৰ কাৰণে একদম পুৰা ৰেডি পুৰা ৱাৰ্ণিং দি দিছে পুৰা ঢেৰেকনি একোৱে নাহিল বৰষুণ নাহিল খালি বতাহ অলপ আহিছে বাছ খতম কি যে হ'ব মোৰ চুলি শুকুৱাই নাই এতিয়া আমি ভাত খাম আৰু হৈয়ে গৈছে মোৰ পিঠা বনোৱা হ'ল মাহৰ দাইল বনোৱা হৈ গ'ল ৰঙালাও চয়াবিন চব্জি হৈ গ'ল ঢেকীয়া শাক বনোৱা হৈ গ'ল চব হৈ গৈছে এতিয়া আমি খাম লাহেকৈ আপোনালোকে কি কি আয়োজন কৰিছে মোক কমেণ্টত জনাব আচ্ছা আমাৰ এতিয়া বিহু কাৰণে ভাত ৰেডি হৈ গ'ল ভাত খাম এতিয়া ৰাতিপুৱাতে খাব নোৱাৰিলোঁ বিজি আছিলে ডিউটিত গৈছিল যে আমি ৰেডি ইমান কম টাইমত বহুত খানা বহুত বস্তু বনাইছোঁ চাবা 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 দেখো এক ছেকেণ্ড ৰ'বা ঢেকীয়া না এনেকৈ দিয়া এনেকৈ দিয়া আৰু ৰঙালাও ব্লেক হৰ্চ গ্ৰাম এই যে 1 2 3 4 আৰু পিঠা আৰু মই আৰু মোৰ ছোৱালী আমি আজি দিনটো খতম কৰোঁ অ'কে হেপী বিহু টু এভৰিৱান হেপী গৰু বিহু আমাৰ দুজনৰ ফালৰ পৰা সকলোলৈকে ৰঙালী বিহুৰ বহুত শুভেচ্ছা জনাইছোঁ আজি ভিডিঅ'টো ইমানতে খতম কৰিম নেক্সট ভ্লগ আকৌ আহি আছে বনাম আৰু এইটো ভিডিঅ' ভাল পালে আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব বাই বাই